সেইখনে হৈছে ব্ৰহ্মপুত্ৰ দলং। আমি এইমাত্ৰ আহিলোঁ নলবাৰীৰ পৰা সেইখন দলঙৰ ওপৰেৰে। এতিয়া আহি পেলাই শুক্লেশ্বৰ মন্দিৰৰ কাষত আছোঁ। আপোনালোকক আজি মই শুক্লেশ্বৰ মন্দিৰটো দেখুৱাম। আৰু সেই যেন দেখিছে সেইটো হৈছে উমানন্দ। ভাৰতৰ ভিতৰত সকলোতকৈ সৰু নদীদ্বীপটো হৈছে উমানন্দ। আপোনালোকক নেক্সট ভিডিঅ'ত লৈ যাম মই। এইটো ভিডিঅ'ত আপোনালোকক শুক্লেশ্বৰ মন্দিৰটো দেখুৱাম। বলক তেনেহ'লে শুক্লেশ্বৰ মন্দিৰটো এবাৰ চাওঁ। আৰু ইয়াত যাবৰ কাৰণে আপোনালোকে চিন্তা কৰিব নালাগে। ইয়াত ফেৰী পোৱা যায়, এইটো ঘাটৰ পৰা নাও যায়। সেই নাওত আপোনালোকে যাব পাৰিব। এইবিলাক আছে নাও, আৰু ইয়াত বহুতো নাও আছে। ইয়াৰ পৰা আপোনালোকেও যাব পাৰে, নহয়তো আপুনি কাছাৰী ঘাটৰ পৰাও যাব পাৰে উমানন্দত। ভাড়া আপোনাৰ হ'ব 50 টকা 80 টকামান হ'ব। আপোনালোকে উমানন্দ মন্দিৰ চাই আহিব পাৰে। গাইজ ফাইনেলি মই আহি পালোঁ জনাৰ্ধন মন্দিৰ, মানে আমি সকলোৱে জানো শুক্লেশ্বৰ মন্দিৰ। এই মন্দিৰটোৰ ওচৰত আছে এখন ফুটব্ৰিজ, য'ত ৰাস্তাটোৰ পৰা ইপাৰৰ পৰা সিপাৰ হ'ব পাৰে। নহ'লে আপোনালোকে লিফ্টৰ দ্বাৰাও আহিব পাৰে। ইয়াত লিফ্টৰ ব্যৱস্থাও আছে। গাইজ এতিয়া মই লৈ যাই আছোঁ আপোনালোকক লিফ্টত। ইয়াত একতলাই আছে, মানে ফুটব্ৰিজখনৰ ওপৰত লৈ যাব আপোনালোকক। বলক তেনেহ'লে। বহুতেই ধুনীয়া বনাইছে এই ব্ৰিজখন, একেবাৰে নতুনকৈ বনাইছে, বেছি বছৰ হোৱা নাই। ওপৰৰ পৰা এটা ভিউ দেখুৱাই আছোঁ। ওপৰৰ ভিউ আমাৰ ড্ৰোন চ্ৰোন নাই যাতে ওপৰৰ পৰা এনেকৈ দেখুৱাইছোঁ। আৰু গাড়ী মটৰবোৰ একেবাৰে শাৰী পাতিকৈ ধুনীয়াকৈ আহি আছে। মই দেখুৱাইছোঁ আপোনালোকক মন্দিৰৰ গেটখন, একেবাৰে শান্তিৰ পৰিৱেশ। এতিয়া আপোনালোকক ওপৰলৈকে লৈ যাম। বলক তেনে ওপৰত। গাইজ ইয়াত বলবমৰ সময়ত বহুত মানুহ হয়। জিকি জিকি হ'লেও পানী ঢালিব আহিছোঁ শুক্লেশ্বৰ মন্দিৰত। আজি মানে মালিকে নাই তাৰমানে, আৰু মালিকে বেলেগ গৈছে, মই পানী ঢালিব আহিছোঁ। বল বাম কিনাৰা হে বাবা এক চাহাৰা হে। বাবাৰ কাষত আহিছোঁ। অমৰনাথ যাব নোৱাৰোঁ যাতে পইচা পাতি নাই, শুক্লেশ্বৰতে আহি গৈছোঁ। বলবমৰ সময়ত বহুতো মানুহ হয় ইয়াত, কত লাখ লাখ মানুহ হয়। এতিয়া ভালদৰে ইমান পানী ঢালিব নোৱাৰি। ইয়াত সকলো মানুহে মানে ভিৰ কৰি দিয়ে। কোনো নাই আৰু মই, অকল মই আৰু বাবা। ওম নমঃ শিৱায়, হৰ হৰ মহাদেৱ। ইয়াত তললৈকে মই লৈ যাম। তলতো মন্দিৰ আছে, তাতো পানী ঢালিম। আৰু কাষতে আছে ব্ৰহ্মপুত্ৰ নদী। আমি যেতিয়াই আহোঁ শুক্লেশ্বৰত ইয়াত পানী ঢালোঁ। একচুৱেলি ইয়াত মানে বলবমৰ সময়ত ভিতৰলৈ সোমাব নিদিয়ে, কিন্তু এতিয়া অফ ছিজন, তাৰ কাৰণে মোক ভিতৰত সোমাব দিয়া হৈছে। আৰু ইয়াৰ পৰাই মানে টিং দিয়া হয়, আৰু ইয়াত পানী ঢালোঁ আমি। তালৈকে গাঁতাটোলৈকে গুচি যায়। আজি মই লৈ গৈছোঁ ভিতৰলৈকে, যিমান মানে ধুনীয়াকৈ পাৰোঁ মই দেখুৱাম। ভিতৰ ভাগটো চাই লওক এবাৰ। ভালদৰে ঢালিছোঁ, একদম মন শান্তিত। হেল্ল' গাইজ, এতিয়া মই আছোঁ বৰ্তমান পাঁচআলিত। ইয়াত অকণমান কিবা খাবলৈ আহিলোঁ। ইয়াত আছে সন্তোষ ম'ম'। বহুতে ধুনীয়া ম'ম' বনায়। আপোনালোকে যদি পাঁচআলিত আহে তেনেহ'লে ইয়াত ম'ম' খাব, চীজ ম'ম' বহুতে ধুনীয়া বনায়। লগতে এতিয়া মানে বৰষুণ দি আছে সৰু সৰু কিনকিনাকৈ, তাৰ বাবে মই ম'ম' খোৱা নাই একচুৱেলি। মই আপোনাৰ খালোঁ মেগী। ঠাণ্ডা বতৰ, বৰষুণ দি আছে বাহিৰত, মই আইনা চাইনা উঠাই লৈছোঁ আৰু এতিয়া মেগী খাই আছোঁ। গৰম গৰম একদম পূৰা চীজ মেগী হয়তো। দামো ইমান নহয়, 60 টকা লৈছে। ফুল প্লেট দিছে। জ্বালা হৈছে অকণমান। কালি একচুৱেলি মোৰ ভিডিঅ' বনোৱা নহ'ল, কাৰণ কালি বহুতেই ডাঙৰ বৰষুণ আছিল তাত। আৰু আহি পোৱাৰ পাছত ঘৰত মই ৰাতিও বনাব নোৱাৰিলোঁ। আৰু আজি মই এটা বেলেগ ভাড়া লৈছোঁ, তাতে মই আপোনালোকৰ লগত আৰু এবাৰ লগ কৰিছোঁ আপোনালোকক। আজি ভিডিঅ'টো মই এইখিনিতে শেষ কৰিম বুলি ভাবিছোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কৰক, শ্বেয়াৰ কৰক যিমানখিনি পাৰে সিমানখিনি, আৰু কমেণ্ট বক্সত কমেণ্ট কৰক, বেল আইকনটো দাবাই দিয়ক। আৰু যদি নতুনকৈ ভিডিঅ'টো চাই আছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি লওক। আৰু আজিলৈ মই বিদায় লৈছোঁ। জয় অসম।